নমস্কাৰ বন্ধুসকল, এই ফুলপাহ দেখিছেনে? এই ফুলপাহ আমাৰ ঘৰৰ ফুল। ৰাতিপুৱাই দেখি ইমান ভাল লাগিলে, ইমান ধুনীয়াকৈ ফুলিছে। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ যোৰহাটলৈ। এতিয়া ৰাতিপুৱা 5:30 বাজিছে। ল'ৰাৰ ছুইমিং ক্লাছ আছে। ছুইমিং ক্লাছৰ পৰা আমি মেডিকেললৈ যাম। সেই ভাবিলোঁ আপোনালোককো দিনটো দেখাওঁ। আৰু এই সেউজীয়াৰ মাজে মাজে আমি যোৰহাটলৈ বুলি ৰাওনা হ'লোঁ। এইবোৰ ধাননি পথাৰবোৰ সম্পূৰ্ণ সেউজীয়া হৈ পৰিছে, ইমান ভাল লাগিছে দেখিছেনে? আৰু এইবিলাক চাচি গছ হয়। আমাৰ দেৰগাঁৱৰ ফালে চাচি গছ বৰ ভালদৰে হয়। আৰু ইয়াৰ লগতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এয়া দেখিছেনে, ধাননি পথাৰ সম্পূৰ্ণ সেউজীয়া হৈ উঠিছে। এতিয়া শৰতৰ আগমন হওঁ সেইকাৰণে সম্পূৰ্ণ পথাৰবোৰ সেউজীয়া হৈ পৰিব, পৰিৱেশবোৰ সম্পূৰ্ণ সেউজীয়া হৈ পৰিব। বিৰাটেই ভাল লাগিব। মোৰ হ'লে সেউজীয়াবোৰ খুবেই প্ৰিয়। আপোনালোকৰ কেনে লাগে বাৰু সেউজীয়াবোৰ? এয়া আহি প্ৰায় পাইছোঁহি। আৰু এয়া ল'ৰাক ৰাতিপুৱাই শুৱাই শুয়ে আছিলে, তাক উঠাই লৈ আহিলোঁ। তাৰ টোপনি ভগাই নাই, সি টোপনিয়াই আহিছে। ডাঙৰটোতো সদায়ে উঠিব লাগে, তাৰ ক্লাছ থাকে, তাৰ অভ্যাস হৈ গৈছেগৈ। এয়া আহি পাইছোঁহি ক্লাছত। ছুইমিং ক্লাছ কৰি ওলাই আহিলোঁ। ককায়েকৰ টুপি আৰু চশমা পিন্ধি এতিয়া সৰুটো ল'ৰায়ো ছুইমিং কৰিবলৈ যাবলৈ নালাগে বুলি ক'লত সি পূৰা কান্দিছে। এয়া দেখিছে নহয়, কান্দোন বন্ধ হোৱাই নাইকিয়া। কি যে অদ্ভুত নহয়, একদম গোটেই ৰাস্তাটো কান্দি আহিছে। কাপোৰ তাক খুলি দিব লাগে, ছুইমিং পুললৈ যাব লাগে, সিয়েনো ছুইমিং কৰে। ক্লাছৰ পৰা ওলাই আহি বিচাৰি ফুৰিছোঁ এখন হোটেল, কাৰণ ইমান ৰাতিপুৱাই হোটেল প্ৰায় নুখুলেই। এইখন যেনে তেনে খুলিছে, শৰ্মা হোটেল। ইয়াতে বোলো কিবা এটা খাই লওঁ, কাৰণ আমি মেডিকেললৈ যাবগৈ লাগিব আকৌ। ৰাতিপুৱা সোনকালেই অহা হ'ল যিহেতু ঘৰত, সেইকাৰণে একো খোৱা নহ'লে। সেইকাৰণে ভাবিলোঁ কিবা এটা খাই লওঁ। এয়া লাল চাহ আৰু পাৰ্থা খাবলৈ ল'লোঁ। এইজনে আকৌ একো নাখায়, চিপছে খায়। এয়া পপকৰ্নৰ পেকেট এটা কিনি দিলে, তাকে সি খাই আছে। খাই ওলাই আহিলোঁ। ওলাই আহি ইমান ৰ'দ দেখিছেনে বাৰু? বাপৰে! আহি পালোহি যোৰহাট মেডিকেল কলেজ। ইয়াতে সেই বাবাক ৰখাই থৈ দিছোঁ। বাবাৰ গাটো ভাল নহয়, কিন্তু মই তাত ৰখিব দিছোঁ এটা কাৰণেই, মানুহজন আহি পোৱাহি নাছিল, যাতে জেগাটো কোনেও লৈ নলয়। সেইকাৰণে বাবাক সেইখিনিতে বোলো আপুনি ৰখি থাকক, কাৰণ মই ল'ৰাটোৰ পৰা ৰৈ থাকিব পৰা নাছিলোঁ। ইফালে মানুহজন আহি পালেহি। তেওঁ এতিয়া টিকটটো কৰি লওঁ বুলি কৈছে। এইফালে দেখিছেনে, যোৰহাট মেডিকেল কলেজখন খুবেই ধুনীয়া কৰি পেলালে। আৰু এইফালে বাবাৰ কিবা টেষ্ট চলি আছে, এক্সৰে চলি আছে। আৰু আমি বাহিৰত এনেকৈ গছৰ তলত বহি, এইবাৰ গছৰ তলৰ পৰা গাড়ীতে AC-টো লগাই অলপ বহিবলৈ আহিলোঁ। আৰু অকণমানিটো শুই পৰিলে, সেইকাৰণে বোলো গাড়ীৰ ভিতৰতে তাক শুৱাই দিওঁ আৰু AC-টো লগাই অলপ বহি লওঁ। মেডিকেললৈ আমিও আহিব লগা হ'ল, মানে আমাৰ অকণমানি দুটাৰ অকণমান গাটো বেয়া হৈ আছিল। বহুত বেছি বিশেষ একো নহয়, সৰুকৈ কিবা এটা হৈ আছিল, সেইকাৰণে দেখাবলৈ আহিলোঁ। নহ'লে ইমান গৰমত নাহিলোহেঁতেন। ফাইনেলি বহুত দেৰি মূৰত আজৰি হ'লোঁগৈ। বাবাৰো সকলোখিনি টেষ্ট কৰি হৈ গ'ল, হাতৰ এক্সৰেও কৰিলে। এতিয়া আজৰি হৈ মেডিকেল কলেজৰ পৰা ওলাই আহিছোঁ। আৰু এইফালে মেডিকেল কলেজৰ ভিতৰতে সেইজোপা কৃষ্ণচূড়া দেখিছেনে? কৃষ্ণচূড়া মোৰ দেখিলেই বিৰাট মনটো ভাল লাগি যায়। পৰি যাব।
মানুহজনে ইয়াৰ ৰাস্তাতে দেখি কি আনি দিলে নাম নাজানো, কিন্তু খাবলৈ বিৰাটেই টেষ্টি আছিলে দেই। ঘৰ আহি পালোহি, আহি পাই গাটো ধুই ল'লোঁ, যিহেতুকে মেডিকেলৰ পৰা আহিছোঁ আৰু আহোঁতে ৰাস্তাতে অকণমান কিবা এটা বজাৰ কৰি আহিলোঁ। এতিয়া ল'ৰাক কিবা এটা বনাই খুৱাই লওঁগৈ। আৰু আজিৰ ভিডিঅ'টি মোৰ ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাষ্টত